ওলা ওলা বলে শুনা নাই ওলা কি গলা নাটক চলছে কি গলা নাটক এগুলা এটা গাঁৱত ভালকে আছে ওলা ওলা পুনৰ অসমত ভয়ংকৰ মৰেল পুলিচৰ ৰুখত পৰিল এগৰাকী যুৱতী অসহায় যুৱতীগৰাকীয়ে মাথো চিঞৰিছে দেখা গৈছে যে গাঁৱৰ একাংশ উদন্ত যুৱকে যুৱতীগৰাকীয়ে বেয়া কামত লিপ্ত আছিল বুলি যুৱতীগৰাকীৰ ঘৰৰ ভিতৰত সোমাই অশ্লীল ভাষা প্ৰয়োগ কৰি যুৱতীগৰাকীক মাৰধৰ কৰি যৌন নিৰ্যাতন চলোৱা দেখা গৈছে যুৱককেইজনে ইমানেই অশ্লীল ভাষা প্ৰয়োগ কৰিছে যে যাক আমি পৰিৱেশন কৰিব নোৱাৰোঁ যুৱতীগৰাকীক সম্পূৰ্ণ নগ্ন কৰি চৰ ঘোচা গু মাৰি বিভিন্ন অংগত অশ্লীলতাৰে স্পৰ্শ কৰা দেখা গৈছে এয়া এগৰাকী যুৱতীৰ ক্ষেত্ৰত কিমান দূৰ ন্যায় সংগত আমাৰ অসমত এনেকুৱা ধৰণৰ মৰেল পুলিচগিৰি দিনক দিনে বাঢ়ি গৈ আছে আইনে এইসকল মৰেল পুলিচগিৰিক উচিত শাস্তি প্ৰদান কৰাটো অতিকৈয়ে প্ৰয়োজনীয় নহ'লে এটা সময়ত আইনী ব্যৱস্থাটো এনেধৰণৰ এছাম লোকে ভাঙি চুৰমাৰ কৰি পেলাব ব্যুৰো ৰিপৰ্ট আছাম 24